তোমালোক আটাই নিশ্চয় ভালেই আছা। ইয়াৰ আগৰ দিনা আমি ব্যঞ্জন বৰ্ণ আলোচনা কৰিবলৈ লৈছিলোঁ। তাৰে 25টা বৰ্ণ আমি কেনেকৈ উচ্চাৰণ কৰিব লাগে, কেনেকৈ লিখিব লাগে সেই বিষয়ত তোমালোকৰ সৈতে মই আলোচনা কৰিছিলোঁ। আজি আৰু কেইটামান ব্যঞ্জন বৰ্ণ বাকী থকা বুলি মই যে কৈছিলোঁ, সেইকেইটা আজি মই আলোচনা কৰিম। তোমালোকে খুব মনোযোগেৰে সেই বাকী থকা বৰ্ণকেইটাৰ উচ্চাৰণ শুনিবা আৰু কেনেকৈ লিখিছোঁ সেইখিনি চাবা। তেতিয়াহ'লে ঘৰত তোমালোকৰ উচ্চাৰণ কৰোঁতে বা পঢ়োঁতে বা লিখোঁতে সুবিধা হ'ব। মনোযোগ দিবা হা। ইয়, ৰ, ল, উ, ছ, শ, ছ, হ, অক্ষ, ত্র, গিয়, স্র। উচ্চাৰণ কৰোঁতে কিবা অসমীয়াতকৈ অলপ বেলেগ ধৰণৰ পাইছেনে বৰ্ণকেইটা? মই সেইকাৰণে আকৌ পঢ়াই দিছোঁ, মনোযোগ দিবা। ইয়, ৰ, ল, উ, ছ, শ, ছ, হ, অক্ষ, ত্র, গিয়, স্র। শুনিলে উচ্চাৰণ? এতিয়া মই আকৌ এবাৰ বুজাই দিছোঁ। এই বৰ্ণটো অসমীয়াত তোমালোকে ইমান দিনে শিকি আহিছিলা অন্তশীৰ্য, কিন্তু অসমীয়াত এইটো অন্তশীৰ্য যদিও কয়, হিন্দীত এইটো কি কয়? ইয় বুলি কয়। তোমালোকে উচ্চাৰণটো মনত ৰাখিবা। এই বৰ্ণটোক অসমীয়াত পেট কাটা ৰ বুলি শিকি আহিছিলা, কিন্তু হিন্দীত পেট কাটা ৰ বুলি কোনো ৰ নাই, কেৱল ৰ। তেনেহ'লে কি হ'ল? এইটো হ'ল ইয়, এইটো হ'ল ৰ। আৰু অসমীয়াৰ দৰে এইটোৰ উচ্চাৰণ ঠিক আছে ল। এই বৰ্ণটোৰ উচ্চাৰণ অসমীয়াত পাইছিলা ব বুলি পাইছিলা, কিন্তু ইয়াত হিন্দীত ব বুলি নকয়, এইটো উ বুলি কয়। উ অ, গতিকে উচ্চাৰণটো মনত ৰাখিবা উ। এইটো বৰ্ণক অসমীয়াত পাইছিলা তোমালোকে তালব্য খ, কিন্তু হিন্দীত তালব্য খ নকয়, হিন্দীত খ বুলিয়েই কয়। এইটো বৰ্ণক তোমালোকে অসমীয়াত কৈছিলা মূৰ্ধন্য ষ, কিন্তু হিন্দীত মূৰ্ধন্য ষ বুলি কোনো ছ নাই। এই শটো হৈছে ছ। এই তালব্য খ আৰু মূৰ্ধন্য ষ এই দুটাৰ উচ্চাৰণ হিন্দীত কিন্তু একেধৰণৰ হ হ, অলপ উচ্চাৰণটো দীঘলীয়া হয়। পিছৰ বৰ্ণটো কি হৈছে? অসমীয়াত দন্ত খ বুলি পাইছিলা, কিন্তু ইয়াত দন্ত ছ নকয়, এইটো ছ, অৰ্থাৎ উচ্চাৰণটো অলপ চুটি। তাৰপিছতটো হ, অসমীয়াতো হ পাইছিলা, হ আখৰটোক হিন্দীত এনেকৈ লিখে দেখিছাই, গতিকে এইটোৰ উচ্চাৰণ ঠিক আছে অসমীয়াৰ দৰে। এইটোৰ উচ্চাৰণ হৈছে হ। ইয়াৰ পিছৰ অক্ষৰটো হৈছে অক্ষৰ, অৰ্থাৎ অসমীয়াত তোমালোকে এইটো যুক্তক্ষ বুলি পাইছিলা নহয়। এই যুক্তক্ষৰটো হিন্দীত যুক্তক্ষ নকয়, ইয়াৰ উচ্চাৰণটো হয় অক্ষৰ, অক্ষৰ। গতিকে উচ্চাৰণটো মনত ৰাখিবা। এই বৰ্ণটোৰ উচ্চাৰণ হৈছে অক্ষৰ, যিটোক আমি হিন্দীত অসমীয়াত যুক্তক্ষ বুলি কৈছিলোঁ। এইটো হৈছে ত্ৰ। এই বৰ্ণটো নতুনকৈ পাইছা, এইটো অসমীয়া বৰ্ণমালাত নাই। এই বৰ্ণটোৰ নাম হৈছে ত্ৰ আৰু উচ্চাৰণ হৈছে ত্ৰ। এই বৰ্ণটোও অসমীয়াত নাই। এই বৰ্ণটোৰ নাম হৈছে গিয়। গিয় তোমালোকে অসমীয়া বৰ্ণমালাত পোৱা নাই, গতিকে ইয়াত নতুনকৈ পাইছা, সেইকাৰণে নতুন আখৰ, এইটো মনত ৰাখিবা, নহ'লে পাঠ পঢ়োতে অসুবিধা হ'ব। এইটোৰ নাম হৈছে গিয়। ইয়াৰ পিছৰ বৰ্ণটো হৈছে স্ৰ। স্ৰ এইটোও অসমীয়াত নাই। আচলতে কি হৈছে, হিন্দীত যিটো ব্যঞ্জন বৰ্ণমালা আছে, সেই ব্যঞ্জন বৰ্ণমালাত এই তিনিটা আখৰ
অলপ অসমীয়াতকৈ বেলেগ ধৰণে সংযোজন কৰা হৈছে। এই তিনিটা বৰ্ণ আচলতে কি হৈছে? যুক্ত আখৰৰ বৰ্ণ। ত আৰু ৰ লগ লাগি ত্ৰ হয়, সেইটো ইয়াত বৰ্ণ হিচাপে দিয়া হৈছে। গ আৰু নিয়ত লগ লাগি গিয় হয়, সেইটো এই বৰ্ণটোৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। তালব্য খ আৰু ৰ লগ লগাই শ্ৰ বৰ্ণটোৰ সৃষ্টি কৰা হৈছে। হিন্দী বৰ্ণমালাত এই তিনিটা বৰ্ণ কিন্তু অসমীয়াতকৈ নতুন বৰ্ণ। গতিকে তোমালোকে সেই বৰ্ণখিনি উচ্চাৰণ কৰোঁতে বা বৰ্ণখিনি কেনেকৈ লিখিব লাগে সেইটো খুব ভালকৈ মনত ৰাখিবা। মই এবাৰ শেষবাৰৰ কাৰণে তোমালোকক উচ্চাৰণ কৰাই দিছোঁ। এতিয়া যদি উচ্চাৰণখিনি মনত নাৰাখা পিছলৈকে তোমালোকে কিন্তু হিন্দী পাঠ কৰিব নোৱাৰিবা। ইয় ৰ ল উ ছ ছ ছ হ অক্ষ ত্ৰ য় শ্ৰ। ভিডিঅ'টো ভাল লাগিলে তোমালোকে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিবা।